হাই গাইজ, আপোনালোকক দেখাই আছোঁ, আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বিশেষ ভিডিঅ'। আপোনালোকে নিশ্চয় গম পাব আৰু থাম্বনেইল দেখি নিশ্চয় গম পাইছে। আমি অপেনিং কৰিব গৈ আছোঁ এখন ফাৰ্ম। এই পাত চাবি নহয় ভাইটি, নেক্সট পাত আমাৰ হৈ গ'ল। এতিয়া মই সোমাই যাম লাহেকৈ। আমাৰ আৰম্ভণি আপোনালোকক দেখাম, গোটেইবোৰ দেখাম, এইবিলাক সকলোবোৰ দেখাম। এইটো আমাৰ এইবাৰ প্ৰথম, গতিকে ক'ত কি কেনেকৈ কি কৰিব লাগে সকলোবোৰ আপোনালোকক দেখাম। এইটো চাওক, বৰ্ডিং কৰি থৈছোঁ। আজি পোৱালি আহিব ৰাতি 2টামান বজাত। এনেকৈ বৰ্ডিং কৰিব লাগে। ইয়াততো আমাৰ মোটামুটি 2 ইঞ্চি 3 ইঞ্চি মান আছে। লাইট এনেকৈ চাৰিওপিনে 4টা ৰাখিব লাগে। আমাৰ 2000 পোৱালি আহিব, গতিকে আমি 6টা বৰ্ডিং বনাইছোঁ। আপোনালোকে অনুমান কৰক এটাত কিমানকৈ পোৱালি আহিব এটা বৰ্ডিঙত। চাওক, আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। আজি পোৱালি আহিব, যিহেতু আমাৰ অলপ কাম আছে ইয়াতে। চূণ তূণ মাৰিলোঁ বহুত দিনেই হ'ল। আজি চূণ তূণ অলপ কমি গৈছে, চূণ মাৰিব লাগে হাইজিনৰ কাৰণে। প্লাছ ফগিং কৰি আছে আমাৰ ইয়াত। আমি বৰ্তমান কৰি আছোঁ ষ্টাৰ্টিং চুগুনাত। বৰ্ডিংটো এনেকৈ কৰিব ভালদৰে। আমাৰ কানেকশ্যনবিলাক এনেকুৱা ধৰণৰ। লাইটটো মেইন বস্তু, লাইট কানেকশ্যন এইবিলাক চব কমাৰ্চিয়েল হ'ব লাগিব। এইটো কথা মনত ৰাখিব, ফাৰ্ম এখন খুলিলে সদায় কমাৰ্চিয়েল কানেকশ্যন কৰি ল'ব, নহ'লে প্ৰব্লেম হ'ব পাৰে। খৰচ হওক কিন্তু পাৰফেক্ট কৰি ল'ব। এইবিলাক ডাঙৰ হোৱাৰ কাৰণে বাচন পাতি বহুত আছে ইয়াতে, আপোনালোকে দেখিব পাব। বাচন পাতি বহুত আছে, কাৰণ বৰ্তমান আমাৰ এইবোৰ প্ৰয়োজন হোৱা নাই, হ'ব। প্ৰথমতে এইখিনি ডাঙৰৰ, প্লাছ এইখিনি বৰ্তমান সৰু বাচ্চাৰ টাইমৰ কাৰণে। এইখিনি ডাঙৰৰ আৰু সৰু ফিডাৰ এইবোৰ। আপোনালোকে কিবা যদি জানিব বিচাৰে তেনেহ'লে নিশ্চয় আমাক কমেণ্টত জনাব, আপোনালোকক ভালদৰে বুজাম। যিহেতু নাজানো, প্ৰথম আহিছোঁ, আপোনালোকৰ সহায় হওক বুলি পিনে। আমাৰ এইটো ঘৰটো, আমাৰ এইটো 120 ফুট আছে আৰু বহলটো 24 ফুট আছে। আমি টিং দিয়া নাই, প্লাষ্টিকেৰে দিছোঁ, ওপৰত বাঁহ দিছোঁ এনেকৈ। তাৰোপৰি এনেকৈ বাউণ্ডাৰীটো এনেকৈ দি দিছোঁ, এনেকৈ চাফ চিকুণ কৰিছোঁ। বহুত জংঘল আছিল আগতে, এতিয়া প্ৰায় বহুত চাফা হৈছে। এনেকৈ আৰু চাফ চিকুণ কৰি যিমান ৰাখিব, চাফ চিকুণ পানী দিব, পৰিষ্কাৰ পানী দিব। তাৰোপৰি চৌহদটো যাতে ধুনীয়াকৈ ৰাখে। আমাৰ এইটো ৰখা ঘৰ, আপোনালোকে দেখিছে। তাৰোপৰি আমাৰ পৰিৱেশটো দেখুৱাই দিছোঁ কেনেকুৱা। ইয়াত ফেন চেনৰ নিশ্চয় প্ৰয়োজন নহ'ব। আমাৰ এইটো থকা ঘৰ, আপোনালোকক দেখাই দিছোঁ। এইবোৰ আমাৰ বস্তা পাতি থোৱা আছে, দানা পানী। বিশেষকৈ এইটো আমাৰ জিৰণি চৰা, দেখাই দিছোঁ আৰু থুলমূলভাৱে আপোনালোকক। হাই কৰি দিয়া। ইয়ে আমাৰ স্বত্বাধিকাৰীৰ মুখ্য ক'ব গ'লে। আৰাম কৰি আছে, যিহেতু পোৱালি আহিব। কেনেকুৱা লাগি আছে বৰ্তমান? ভালো লাগি আছে, আজিতো ৰাতি পোৱালি আহিব, চিন্তাও লাগি আছে যে অলপ ভালকৈ। বৰষুণ পাতি হয় নেকি বুলি মানে। তাৰপিছত বৰষুণ পাতি হ'লে মানে অলপ প্ৰব্লেম হয় ন আনাত। যিহেতু আমাৰ ৰাস্তাটো দূৰ আছে ন, ৰাস্তাটো অলপ বেয়াও আছে ৰাস্তাটো। গতিকে ৰাতি অলপ কষ্ট হ'ব আৰু একো নাই। ৰাস্তাটো কষ্ট হ'বই দিয়াচোন, কিবা এটা কৰাৰ কাৰণে, কিবা এটা পাৱাৰ কাৰণেতো কষ্ট কৰি আছোঁ ন। আৰু কিবা কেনেকুৱাই নাই, এইবাৰতো প্ৰথম কৰি আছা ন। সেইবাবেতো ভয়ো লাগি আছে বা কেনেকুৱা যায়। তেনেকুৱা অৱশ্যে নিজেও কৰা নাই, এতিয়া কোম্পানীৰ ফালৰ পৰা কৰি আছোঁ ন। কি কোম্পানীত কৰি আছে এতিয়া? চুগুনাৰ পৰা কৰি আছোঁ। উঠি দিয়া, উঠি দিয়া, তুমি উঠি দিয়া। উঠি দিয়া মানে উঠিব মনেই নাই, তথাপিও উঠিলোঁ আৰু। কোৱা বিশেষ। চুগুনাৰ পৰা কৰি আছোঁ। এনেই কোম্পানীটো ভালেই বুলি শুনিছোঁ। বৰ্তমান এক্সপিৰিয়েঞ্চ নাই যিহেতু, সিহঁতৰ পৰাই হেল্প ল'ব লাগিব। ছুপাৰভাইজাৰৰ কি নাম? ৰূপম কি নাম আছিল টাইটেলটো, এনেই ৰূপম বুলি জানো আৰু। আচ্ছা, ঠিক আছে বাৰু। কিমানৰ কেপাচিটি ফাৰ্মখনৰ? দেখিলোঁ এইটো বাৰু। এনেইতো দীঘলটো 120 ফুট আছে আৰু বহলটো
24 ফুট 24 বা 23.5 ফুট মান অঁ হ'ব। বাৰু 2000 কেপাচিটি দিব পাৰিম বুলি কৈছে গৰমত গৰমত। অঁ এনে ইয়াতকৈ বেছি পাৰে বুলি কৈছে, কিন্তু এতিয়া প্ৰথমবাৰ কৰিব গৈ আছে যিহেতু মানে 2000 দিম বুলি কৈছে। আপুনিতো গম পালে, আপোনালোকেতো গম পালেই বন্ধুসকল। গতিকে ৰাতিপুৱালি আহিব, বৰ্তমান কিছু কাম আছে, তাৰ বাবে প্ৰস্তুত হ'বৰ হ'ল। লগ পাম নিশ্চয় দ্বিতীয়টো ভিডিঅ'ত, আপোনালোকে চাই থাকিব। আৰু ইয়াৰ লোকেশ্যনটো আছে তামোলপুৰ, আনন্দ বজাৰ, কলকাতা। আপোনালোকে যদি অধিক জানিব বিচাৰে, কিবা নজনা কথা বা নতুনকৈ আপুনি এখন ফাৰ্ম খুলিব বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ডিছক্ৰিপশ্যনত আপোনাৰ মোৰ নাম্বাৰটো থাকিব বা আমাৰ ফাৰ্মাৰৰ নাম্বাৰ থাকিব, আপোনালোকে নিশ্চয় কণ্টেক্ট কৰিব। ঠিক আছে, ধন্যবাদ। জয় আই অসম।